हेलो मोर मरমৰ বান্ধৱীসকল আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ খবৰ একদম ভাল আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিব গৈ আছো এটি নতুন কনসেপ্ট আৰু এই কনসেপ্টটো হৈছে এটি সিম্পল মেকআপ আৰু এই মেকআপটো হৈছে অ্যাৰেঞ্জ ম্যাৰেজক লৈ মানে যেতিয়া দৰা ঘৰৰ মানুহে আপোনাক চাবলৈ আহে তেতিয়া আপোনালোকে কেনেকৈ নিজকে দৰা ঘৰৰ আগত উলিয়াব বহুত বেছি মেকআপ কৰিলেও বেয়া দেখিব আৰু যদি সিম্পল কে ওলাই তেতিয়াও ভাল নালাগিব কাৰণ এতিয়া হৈছে আধুনিকতাৰ যুগ তেনেহলে আমি একদম কম প্ৰডাক্ট ইউজ কৰি কেনেকৈ আমি মেকআপ কৰিব পাৰো আৰু দৰা ঘৰে চালে একদম চাই থাকিব ওয়াও ইমান ধুনিয়া কইনা এনেকুৱা লুক এটা ক্ৰিয়েট কৰিব পাৰো তো সেই টপিকটো লৈ আজি মই ভিডিওটো প্ৰস্তুত কৰিছো তো বেছি নবকু আহক আমি এতিয়া ভিডিওটো স্টাৰ্ট দিও আমি চুলিকেইডাল বান্ধি লম আৰু অলপমান সাউন্ডটো ইকো হ'ব পাৰে ইয়াতে ৰুমটোত বেছি বস্তু নাই সেইকাৰণে ইকো হৈছে আৰু এইটোত ৰুমত নাহিলে মই বেলেগ ৰুমত শ্বুট কৰিব নোৱাৰো কাৰণ জানে চাৰিওফালে ডগি আছে আৰু সিহঁতে চিঞৰি থাকে দিনত সময় নাপাওঁ সো আজি ষ্টাৰ্ট দিও তো আমি কথা পাতি যাম আৰু আমি মেকআপ কৰি যাম তো প্ৰথমতে মই মুখখন ধুনিয়াকৈ ফেস ওয়াশ কৰি আহিছো যেহেতু বহুত গৰম ময়শ্চাৰাইজাৰ নকৰো এটি গোলাপ জল অকন স্প্ৰে কৰি লম যেহেতু আমি মেকআপটো একদম লাইট কৰিম সেইকাৰণে মই ইয়াতে কোনো ফাউন্ডেশন ইউজ নকৰো মই ইয়াতে ব্যৱহাৰ কৰিম নাইকাৰ বিবি ক্ৰীম আপোনালোকে মন কৰিলে বিবি ক্ৰীম সিসি ক্ৰীম বা একদম পাতলকে ফাউন্ডেশন ইউজ কৰিব পাৰে বা এনি কাইন্ড অফ ফেয়াৰনেস ক্ৰীম যেটো আমাৰ বগা হোৱা ক্ৰীম হেতু ব্যৱহাৰ কৰিব পাৰে তো মই একদম কম কোয়ান্টিটিত এয়া অকনমান বিবি ক্ৰীম লম হাতত লম আৰু ইয়াতে অকনমান যেহেতুতে গৰম দিন চলি আছে তো অলপমান মই ইয়াতে গোলাপ জল স্প্ৰে কৰি লম যাতে কোয়ান্টিটিটো আৰু লাইট হয় ধুনিয়াকে ইয়াতে মিক্স কৰি দিব আৰু এতিয়া ইয়াতে মই লগাই যাম ডট 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 যদি আপোনালোকে স্পঞ্জ ব্যৱহাৰ কৰিবলৈ বেয়া পায় তেনেহলে হাতেৰে ড্যাব মোচনত বিবি ক্ৰীম লগাব পাৰে আৰু বিবি ক্ৰীমটো লক কৰিবলৈ মই ব্যৱহাৰ কৰিম এয়া ফিট মি কম্পেক্ট পাউডাৰ আৰু এতিয়া আমি আইব্ৰো ধুনিয়াকৈ চেপ কৰিম আমি আইব্রো শেপ দিলো একদম সিম্পল টাইপত এতিয়া আমি একদম লাইটকে আইশ্যাডো লগাম একদম লাইট টাইপত এয়া হৈছে সুইস বিউটিৰ আইশ্যাডো প্যালেট একদম কমকৈ আইশ্যাডো ইউজ কৰিম আমি ব্ৰাছ নালাগে আমাক হাতেৰে কৰিব পাৰিম তো ইয়াৰে একদম লাইট শেডটো লম এতিয়া আমি আইলাইনাৰ লগাম আৰু মোৰ লগত আছে মেবলিন আইলাইনাৰ মোৰ আটাইতকৈ প্ৰিয় জাষ্ট স্মল উইং যাতে দৰা ঘৰৰ মানুহে নেভাবে ছোৱালীজনে মেকআপ কৰিছে এতিয়া লগাম এয়া টিন্ট যদি আপোনালোকৰ লগত টিন্ট নাই বা ব্লাছাৰ নাই তেতিয়াহলে আপোনালোকে লিপষ্টিক ইউজ কৰিব পাৰে নহলে আইশ্যাডো প্যালেটৰ যিকোনো লাইট কালাৰ পিংক হোক বা ৰেড হোক বা অৰেঞ্জ হোক লগাব পাৰে মোৰ লগত যেহেতু টিন্ট আছে মই ইয়াতে এতিয়া টিন্ট লগাম এতিয়া আমি লগাম মোৰ আটাইতকৈ প্ৰিয় লিপষ্টিক প্ৰিয় পাৰ্ট লিপষ্টিক লগাবলৈ প্ৰথমতে আমি ড্ৰ কৰি ল'ব লাগিব লিপটো
দিশত মুখখন উজ্জ্বলি থাকিবলৈ আমি হাই পইণ্টবিলাকত হাইলাইটাৰ ইউজ কৰিম। বিন্দি এটা লগাবলৈ আছে, বিন্দি লাগিবই। তো মই কালাৰ পিন্ধিছোঁ, কি লগাম? ব্লেক আছে, ব্লেক নলগাওঁ। তো মই ইয়াতে লগাওঁ এটা পাৰ্পল কালাৰ বিন্দি। অ'কে, তো মই অৰ্নামেণ্টছ পিন্ধি আপোনালোকক লগ পাই আছোঁ। আৰু এয়া আমাৰ লুক একদম ৰেডি। মই ইয়াতে খাৰু এপাত দুপাত পিন্ধি লৈছোঁ, ঝুমকা পিন্ধিছোঁ, গলত পিন্ধা নাই। আপোনালোকে কিন্তু গলত পিন্ধিব, ডিঙিত পিন্ধিব দেই। নিপিন্ধিলে মানে কেতিয়াবা কি হয়, দৰা ঘৰৰ মানুহৰ লগত চাবলৈ আমাৰ ধৰক খুৰীমা বৰমাহঁতে আহে, তো তাহাঁতে ভাবে যে খালী গল দেখিবলৈ অকণমান বেয়া লাগে। তো গলত পিন্ধিব আৰু বিন্দি ল'বলৈ নেপাহৰিব, আৰু লগতে পজিটিভ ভাইব্ৰেশ্যনেৰে কথা পাতিব, একদম কনফিডেণ্টত যি সোধে আনচাৰ দিব, আৰু হাঁহিটোতো ৰাখিবই, হাঁহিটো মেইন। গোমঠা মাৰি নাথাকিব মুখখন বা খঙত নাথাকিব। তো মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈ অল দ্য বেষ্ট থাকিল। যদি সেই ভিডিঅ'টো চাই ভাল পাইছে, কনচেপ্টটো চাই ভাল পাইছে, তো লাইক এটা নিশ্চয় কৰিব, আৰু চেনেলটো নতুন, ছাবস্ক্ৰাইব কৰি মোৰ মনোবলটো বঢ়াব বুলি আশা ৰাখিলোঁ। তো আজিলৈ বিদায় লৈছোঁ। আকৌ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। দুবাৰ ক'লোঁ, বাই বাই, টেক কেয়াৰ এণ্ড লাভ ইউ।